আপোনাৰ কেনে অনুভৱ হৈছে যিটো আপোনালোকৰ এই অনুষ্ঠানটো যেনেধৰণে আয়োজন কৰিছে এইটো এটা সুন্দৰ পদক্ষেপ ভাল লাগিছে আজি জুবিনদাৰ জন্মদিনা আপুনি কেনেকুৱা অনুভৱ কৰিছে অনুভৱ স্বাভাৱিকতে ভাল লাগিছে কিন্তু বেয়াও লাগিছে ইমান ধুনীয়াকৈ আমি জুবিনৰ আজি জন্মদিন পালন কৰিছোঁ অৰ্থাৎ পাৰ্থিৱ হিচাপে জুবিন আমাৰ মাজত নাই কিন্তু আমাৰ প্ৰতিজন অসমীয়াৰ হৃদয়ত জুবিন জীয়াই আছে আৰু জীয়াই থাকিব আৰু সেইকাৰণে এইটো পদক্ষেপ লৈছে তিতাবৰৰ যুৱ আঞ্জুমান গ্ৰুপটোৱে ৰাতিপুৱা ইয়াতে অলপ প্ৰাৰ্থনাও হ'ল দুৱা প্ৰাৰ্থনা হ'ল বৰগীত পৰিৱেশন হ'ল জুবিনৰ গীত দুটামানো পৰিৱেশন হ'ল আৰু এতিয়া ৰক্তদান শিবিৰ এটা চলি আছে ৰক্তদান জীৱনদান বুলি কয় গতিকে এই অনুষ্ঠানটোৱে জুবিনৰ জন্মদিনৰ লগত সংগতি ৰাখি একচুৱেলি জুবিনৰ জন্মদিন বুলি মানে নিজৰ শৰীৰৰ ৰক্ত দান কৰিবলৈ ওলাই আহিছে যুৱকসকল এইটো বৰ সৰু কথা বুলি মই ভবা নাই বহুত এটা ইয়াত আৱেগ জড়িত আছে খুব ভাল লাগিছে আৰু যিটো অনুষ্ঠানে এই গোটেই প্ৰচেষ্টাটো কৰিলে তেখেতসকললৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে জুবিনক আমি এনেকৈ জীয়াই ৰাখিব লাগিব আমাৰ হৃদয়ত আমাৰ মনত মগজুত জুবিনক ৰাখিব লাগিব কেলৈ এইকাৰণে ৰাখিব লাগিব জুবিন এটা সত্তা হয় অসমীয়া জাতিৰ কাৰণে সকলো কৰিব পৰা এটা সত্তা গতিকে আমাৰ মাজতে আমি জুবিনক সৃষ্টি কৰিব লাগিব গতিকে অনুভৱ খুবেই ভাল যিহেতু আপুনি এজন অভিনেতা শিল্পী আৰু শিল্পী হিচাপে মই আপোনাক সুধিব বিচাৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াক অসম চৰকাৰে কিবা এটা নহয় কিবা এটা সন্মান দিবলৈ গাফিলতি কৰি গ'ল নেকি নহয় চাওক এইটো বহুত ডাঙৰ কথা ভাল কথা কৈছে আপুনি এইটো আমি এটা কথা জানো যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই স্পষ্ট ভাষাৰে কৈছিলে মানে যে জুবিনক ভাৰত ৰত্ন দিব লাগে বুলি আৰু আচলতে জুবিন তাৰ প্ৰাপ্য আছিল জীৱিতকালত দিব নোৱাৰিলে এতিয়া মৰণোত্তৰভাৱেও চৰকাৰখনে কিন্তু এটা খুব প্ৰদৰ্শনীয় কিবা এটা পদক্ষেপ ল'ব বুলি আমি বৰ আশাবাদী মানে যোগ্য ভোগ্য বসুন্ধৰা বুলি এটা কথা আছে গতিকে জুবিন সঁচাকৈ যোগ্য গতিকে এটা আমাৰ বহুত তেনেকুৱা এৱাৰ্ড আছে চৰকাৰীভাৱে স্বীকৃতি দিব পৰা সেইখিনি দিব লাগে মই আশা কৰিম মই এজন যদি আপুনি শিল্পী বুলি কৈছে মই শিল্পী হয় নাই মই নিজে নাজানো যদি হয় সেইপিনৰ পৰা মই দাবীও জনাইছোঁ চৰকাৰলৈ যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক মৰণোত্তৰভাৱে হ'লেও এটা সন্মান প্ৰদৰ্শন কৰক